সোলাৰৰ লগত সব বস্তু ইউনিক আৰু এটা ইউনিক বস্তু আপোনাক দেখাই দিছোঁ। এইটো আপোনালোকে দেখিছে যোৰহাটৰ পৰা এতিয়া ডাইৰেক্ট গৈ আছোঁ শিৱসাগৰ। আপোনালোকে ব্লগটো এখনলৈকে চাই থাকক। ফাইনেলি আমি আহি পাই গ'লো তলাতল ঘৰ। এইটো আছিলে সুৰংগটো। কি খাতাৰনাক প্লেচ আছিলে বে। আমাৰ এই য'ত ত'ত মানে অলি গলি তলাতল ঘৰ সব বস্তু ইউনিক আৰু এটা ইউনিক বস্তু আপোনাক দেখাই দিছোঁ। এইটো আপোনালোকে দেখিছে সব চিধা 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 অলপ যাব সেইডোখৰত পুৰা একদম শেষ হোৱা দেখাছে নাই। অঁ দেখিল নাই ইয়াত এতিয়া এইটো শেষ হ'ল বুলি ভাবিলে হয় নাই হয় নাই কচোন বস্তুটো অঁ সেইটোৱেতো বস্তুটো এতিয়া শেষ হ'ল বুলি ভাবিলে কিন্তু এইফালে আৰু আছে মানে এইফালে হাল্লা মত কৰোঁ ইয়াৰ ভাবিব কিন্তু এইফালে আকৌ আছে মানে এইফালে গৈ থাকিব দেখিলে কিমান আছে গোটেই এইপিনে গৈ আপোনালোকে তাত শেষ হোৱা দেখা পাব কিন্তু গৈ থাকিব ইয়াত শেষ হোৱা দেখা পাব কিন্তু এইফালে আছে এইটো বেক চাইড এইপিনে আছে তো গাইছ এইটো হৈছে মানে তলাতল ঘৰ বেক চাইড। এইফালে আমাৰ জানদাই হেল্ল' অঁ এইকেইটা চাই এইবিলাক চব গাইছ কিমান আগৰ দিনৰ পুৰণা কিমান শ বছৰ আগৰ এইবিলাক। সেইটো আমি এতিয়া আছোঁ বেক চাইডে আৰু এইপিনে মাটি আলকে আছে চাগে। তো এতিয়া আমি নেক্সট কাৰেংঘৰ যাওঁ নে শিৱদৌল যাওঁ নে কি যাওঁ এইবিলাক আপোনাক দেখাম। এতিয়ালৈকে মানে সিদ্ধান্ত হোৱা নাই মানে। আৰু মই আহিছিলোঁ মানে এইবিলাক ফুৰিবলৈ প্ৰায় 3-4 বছৰমানৰ আগত আহিছিলোঁ মানে। মই এতিয়া আকৌ ভিডিঅ' হেৰি কৰা নাছিলোঁ। তো মানে যেতিয়া ভিডিঅ' বনোৱা শেষ কৰিলোঁ মানে যেতিয়া ফুৰা শেষ কৰিলোঁ তাৰপৰাই মানে লাহে লাহে ভিডিঅ' বনাবলৈ মানে। তো এতিয়া মই এইফালে যাম এইফালে যাম হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ক'ত সোমাই দিলোঁ বে মই আৰে ভুল হৈ গ'ল তেৰিকা। অ' ভাই মানুহ চাওক আটাইতকৈ ডাঙৰ লাষ্ট বাট নট দ্য লিষ্ট আহি পালোঁ গাইছ ৰংঘৰ চাব পাৰে গাইছ তামাম লাষ্ট বাট নট দ্য লিষ্ট। তো গাইছ ৰংঘৰ ওপৰতে আমি উঠি যাম। ওহো গাইছ আপোনালোকে চাব পাৰে। অ' সেইটো গাইছ ভিউ তামাম। তো মানে গাইছ আগতে ইয়াৰ পৰাই চাগে ৰজা মহাৰজাবিলাকে মানে কিছুমান মৌজুজ কিবা কিবি এইবিলাক চাই মানে এইফালে আৰু এইফালে খাতাৰনাক মানে পুৰা। তো গাইছ বৰ্তমান আমি আহি পাই গ'লোঁ শিৱদৌল। তো এইটো মানে লাষ্ট। তো ইয়াৰ পৰা ডাইৰেক্ট ঘৰত যাম মানে। তো আপোনালোকে লাষ্ট শিৱদৌলটো এবাৰ চাই লওক।
বৰ্তমান এতিয়া আছোঁ শিৱদৌলৰ ভিতৰত আৰু এইফালে বেক চাইড আছে এইটো আপোনালোকে শিৱদৌল আপোনালোকে এইটো চাব পাৰে আৰু গাইজ এইপিনে আৰু এটা আছে আৰু এইপিনে আমাৰ লগত আছে ভাইটি ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল এইটো আছিলে আমাৰ যোৰহাট ট্ৰিপ লগতে শিৱসাগৰ তো গাইজ এইটো আছিলে আজি এটা সৰু চিম্পল ভিডিঅ' তো নেক্সট ট্ৰিপৰ বাবে আপোনালোকে সকলো ৰেডি থাকিব তো এতিয়া এটা ট্ৰিপ শেষ তো আকৌ জলদি নতুন ভাল ট্ৰিপ আহি আছে আৰু আপোনালোকে নেক্সটৰ বাবে আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো গাইজ ইয়ালৈ বাই বাই আপোনালোকক শিৱদৌলৰ পৰা গাইজ বাই বাই